ঐ লেগ পিচ খাম মই, ঐ লেগ পিচ খাম মই, KGF। বাইদেউ, বাইদেউ, আটা দি আজি তুমি কি বনাবা? ঐ ভাই, এইটো এনেকুৱা তেনেকুৱা আটা নহয়, এইটো চাউলৰ গুড়ি। আজি চাউল গুড়ি দি KGFৰ ষ্টাইলৰ লেগ পিচ চিকেন বনাম। হয় নেকি বাইদেউ? KGF ষ্টাইলৰ চিকেন তুমি সেইটো বনাব পাৰিবা জানো? ঐ ভাই, মই এটা কথা কৈ দিম, মই চব বনাব পাৰো। তই খাই পেলাই পিছত কবি কেনেকুৱা লাগিছে। সেইটোতো খামেই, কিন্তু বাইদেউ আগতে কোৱা ৰেচিপিটো কেনেকৈ বনাইছা? চা ভাই, আগে আগে কৈ মোৰ ৰেচিপি নকওঁ, মই যেনেকৈ কাম কৰি যাম তেনেকৈ ৰেচিপিবোৰ কৈ যাম। হ'ব বাইদেউ হ'ব। মই এতিয়া চাউলৰ গুড়ি কৰি আছো, চাউলৰ গুড়ি দি জোল বনাই দিম। হয় নেকি বাইদেউ? বাইদেউ আৰু বাইদেউ মাংসটো কাটিলে নে নাই? ভাই, মাংসটো কাটি থৈ দিছো। হয় ভাই, আজি তই কমাই খাবি, মই অলপ বেছিকে খাম, কাৰণ আজি মই অলপ কষ্ট কৰিছো। হ'ব দিয়া বাইদেউ, তুমি অলপ বেছিকে খাবা, মই অলপ কমকে খাম দিয়া। বাইদেউ তুমি কেতিয়া বনাবা? আৰে ভাই, 1 ঘণ্টা পিছত বনাম আৰু এইবোৰ কাম কৰি লওঁ। বাইদেউ হ'ব, নহ'লে মই তালবোৰ বেচি আহোঁ, তাৰ পিছত খাম। যা যা, তালবোৰ বেচি আহ, মোলৈও কিবা এটা লৈ আনিবি পইচা দি। হ'ব দিয়া বাইদেউ। A few moments later. বাইদেউ মই আহি গলো, এবাৰ বনোৱা বনোৱা। ঐ ভাই, মোৰ বনাই হৈয়ে গ'ল, তই কি দেখাই পোৱা নাই নেকি? দেখিছ কিমান ধুনীয়া বনাইছো, মই KGF ষ্টাইলত বনাইছো। আচ্ছা বাইদেউ, তুমি কেনেকৈ বনালা সেইটো কোৱা আকৌ। চা ভাই, মাংসবোৰ ভাজাৰ পিছত পিঠাগুড়িটো ভাজি আদা নহৰু যিমানবোৰ মছলা আছে সেইবোৰ দি দিব লাগিব। সেইবোৰ ভাজাৰ পিছত মাংসটো পেলাই অলপমান পানী দি উতলাব লাগিব। যেতিয়া শুকাই যাব তেতিয়া ওলাই দিলে হ'ল আৰু। পিছত ওলাই দিলো। হয় নেকি বাইদেউ? তেনেহ'লে খাই চাব লাগিব আজি কেনেকুৱা বনাইছা। A few moments later. ঐ লেগ পিচ খাম মই, ঐ লেগ পিচ খাম মই, KGFৰ লেগ পিচ চিকেন খাম মই, KGFৰ লেগ পিচ চিকেন খাম মই। আপা তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত, আৰু কমেণ্টবোৰ কৰিবি, ভাল ভাল কৰিবি দেই।